প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ হৈ যোৱা ঘটনা ঘটিছিল 2006 চনত আৰু 2006 চনৰ পাছত এইবাৰ এই দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। ইয়াৰ আগতে যিবিলাক বাতৰি প্ৰকাশিত হৈ আছিলে সেইবিলাক এই কাৰণে মই কৈছিলোঁ যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত অৰ্থাৎ পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলৰ পৰা ওলাই আহি তেওঁলোকে ছ'চিয়েল মিডিয়াত দিয়া পৰীক্ষা অনুষ্ঠিত হোৱা বা প্ৰশ্নকাকতৰ টোপোলা খোলাৰ আগত কোনো বাতৰি প্ৰকাশ হোৱা নাছিলে তেনেকুৱা অৰ্থ আছিলে। যিবিলাক প্ৰশ্নকাকত ছ'চিয়েল মিডিয়াত দিছিলে আমি লগে লগে পৰীক্ষা কৰি চাইছিলোঁ সেই প্ৰশ্নকাকত আৰু আমাৰ প্ৰশ্নকাকতৰ লগত কোনো সাদৃশ্য তাত নায়েই। গতিকে সেইখিনি কথা ইয়াত উত্থাপিত নহয়, কিন্তু এইবাৰৰ কথাটো সুকীয়া, সেইকাৰণে আমি তদন্তৰ নিৰ্দেশ সেইটো সেৱাই ক'ব। সেৱাই নিশ্চিতভাৱে যেতিয়া ৰিকমেণ্ড কৰিছে তেওঁলোকে কিবা ক্লু পাইছে আৰু সেই ক্লুৰ ভিত্তিত তেওঁলোকে পুলিচত কেছ দিছে আৰু পুলিচত কেছ দিয়াৰ পাছত পৰীক্ষাটো বাতিল কৰাৰ সিদ্ধান্ত। শিক্ষকৰ হাতত প্ৰশ্নকাকত নাথাকে, আৰক্ষী থানাসমূহতেই প্ৰশ্নকাকত থাকে আৰু আজি ৰাতিপুৱাহে প্ৰশ্নকাকতবিলাক চেণ্টাৰলৈ যোৱা কথা। গতিকে তাৰ আগত যিহেতু ঘটনা ঘটিছে আৰু সেৱাই এইটো উচিত বিবেচনা কৰিছে যে আমি আৰক্ষীক গোচৰ দিব লাগে আৰু গোচৰ দিয়াটো এইকাৰণেই প্ৰয়োজন যে প্ৰত্যেকখন আৰক্ষী থানাত পেকেটসমূহ আছে। আজি এতিয়া আৰক্ষীয়ে চেক কৰিব, ব্যৱস্থা গ্ৰহণ কৰিব যে ক'ৰ পৰা ঘটনাটো ঘটিল। এতেকে তদন্তৰ খাতিৰত মই কিছু কথা এতিয়া কোৱা উচিত নহয়, কিন্তু সেৱাই আৰক্ষীত গোচৰ দিছে, আৰক্ষীয়ে তদন্ত কৰিব, ইয়াৰ সত্যাসত্য ওলাই আহিব।